हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। मैं अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আবেলি হ'ল, ভাবিছোঁ অলপমান এনেই ফুৰি আহোঁগৈ। ক'ত যাম আপোনালোকক ব্লগটোৰ জৰিয়তে দেখুৱাই থাকিম। ব'লক এতিয়া মই ওলাই কৰি ল'লোঁ আৰু এতিয়া ব'লক যাওঁ একেলগে আপোনালোকৰ লগতো। আমি এতিয়া যিখিনি ঠাইলৈ গৈ আছোঁ সেই ঠাইখিনি আচলতে পাহাৰৰ ওপৰত হয় আৰু এতিয়া আমি যোনখিনি জেগা দি গৈ আছোঁ সেইখিনি আচলতে সেইটো ৰাস্তা দি গ'লে আমি নোলামগৈ। আমাৰ ৰাস্তা ভুল হ'ল, আচলতে গুগল মেপে আমাক ধক্কা দি দিলে আৰু যি টি দেখাই দিয়ে মানে, আৰু কেতিয়াবা উল্টা পুল্টা দেখাই মানে অ'ত ত'ত লৈ যায়। সেইকাৰণে গুগল মেপক ইমান বিশ্বাস কৰিব নালাগে। এতিয়া আমি গৈ আছোঁ আৰু সেই ঠাইটোলৈ। শুনামতে সেই ঠাইটো খুব ধুনীয়া হয়, মানে গোটেই গুৱাহাটীখন দেখা পোৱা যায়, মানে ভিউটো খুব ধুনীয়া আহে। আপোনালোকক গৈ মই দেখাম কেনেকুৱা কি হয়, মানে কেনেকুৱা ভিউ আহে আপোনালোককো দেখাম। এতিয়া পাইছোঁগৈ আৰু অলপমান আছে, আৰু এইটো হৈছে মৃত্যুঞ্জয় মন্দিৰ। আৰু এইটো পাৰ হৈ এনেকুৱা কেঁচা ৰাস্তা এটা পায়, আৰু সেই কেঁচা ৰাস্তাটো দি গ'লে আমি যিটো ঠাইলৈ গৈ আছোঁ সেই ঠাইটো পোৱা যায়। আৰু ৰাস্তাটো ইমান এটা ভাল নহয়, মানে অলপ ঠাই কেঁচা আৰু অলপ ঠাই এনেকুৱা পকা, কিন্তু বৰষুণ পৰি থকাৰ কাৰণে মানে কি হৈছে, ৰাস্তাটো গোটেই বোকা হৈ গৈছে। আৰু সেয়াই, আৰু এতিয়া আমি গৈ আছোঁ এনেকৈ সেউজীয়াৰ মাজে মাজে অকোৱা ৰাস্তাৰে আমি গৈ আছোঁ। আৰু ইয়াৰ কাষত থকা এই গছ গছনিবিলাক ইমান ধুনীয়াকৈ শাৰী আছে। আৰু লগতে আমি মানে গুৱাহাটীৰ যিটো ভিউটো অলপকৈ দেখা গৈছে, আৰু ওপৰত গ'লে আৰু আচল ভিউটো আমি দেখা পাম। গতিকে আপোনালোকে শেষলৈকে চাব, তেতিয়াহে আপোনালোকেও এই ভিউটো দেখা পাব। ভিডিঅ'টো আচলতে মই মোবাইলত কৰিছোঁ, আৰু ৰাস্তাটো ইমানেই বেয়া, মানে ওখোৰা মোখোৰা এনেকুৱা, গতিকে মানে ভিডিঅ'টো বহুত লৰি গৈছে। গতিকে প্লিজ আপোনালোকে এনেকৈ চাই ল'ব। আৰু এয়া দেখিছে, ৰাস্তাটো খুব বেয়া, মাজে মাজে গাঁত, আৰু মানে অলপ পকা অলপ কেঁচা, আৰু তাতে শিলগুটি এনেকুৱা পেলোৱা হৈ আছে। গতিকে মানে খুবেই বেয়া ৰাস্তাটো। আৰু এয়া আমি পাইছোঁহি, আৰু আচলতে আমাৰ অহা অলপ দেৰি হৈ গ'ল, সেইকাৰণে ছানছেট হৈ গ'ল, কিন্তু এতিয়াৰ ভিউটো আৰু বেছি ভাল লাগিলে হয়। আৰু এয়াই হৈছে কাৰ্গিল ভিউ পইণ্ট। আপোনালোকক যে মই কৈ আছিলোঁ ইমান টাইম, এইটোৱে হৈছে ভিউ পইণ্টটো। আমি কি চাব আহিছিলোঁ? কাৰ্গিল ভিউ পইণ্ট। ইয়াত আহি দেখিছোঁ একো নাই, বহুত দুখ। আমি ফাৰ্ষ্ট আহি যিখিনি জেগা দেখিছিলোঁ সেইখিনি জেগা দেখি মানে আমাৰ এনেকুৱা লাগিছিল আমি এইটো চাবৰ কাৰণে আহিছিলোঁ নে, কিন্তু পিছতে গম পালোঁ যে ইয়াৰ ভিউ পইণ্ট দুটা, এটা আৰু অলপ ওপৰত আছে। সেইটোৰ পৰা মানে গোটেই গুৱাহাটীখন ভালকৈ দেখা পোৱা যায়। এতিয়া গৈ আছোঁ, আৰু কিন্তু ৰাস্তা খুব বেয়া। কাৰ্গিলৰ ৰাস্তা খুব বেয়া। আৰু অলপ গৈ আমি মেইন ভিউ পইণ্টটো পাম, কিন্তু এইখিনিৰ পৰা মানে ৰাস্তাটো ওপৰলৈ, গতিকে আমি এতিয়া পদযাত্ৰা কৰি যাব লাগিব। আৰু খুব বেয়া ৰাস্তাটো, খুব বেয়া। বহুত ধুনীয়া ৰাস্তা, আপোনালোকে আহিব পাৰে। বিশ্বাস নকৰিব তাইৰ কথা। হয়, এতিয়া আমি ট্ৰেকিং কৰি আছোঁ, কিন্তু বহুত বেয়া ৰাস্তা। কেনেকুৱা লাগিছে তোমাৰ অভিজ্ঞতা পাহাৰ বগাই? মই এনেও ট্ৰেকিং কৰি বহুত বেছি ভাল পাওঁ। হয় দিয়া, নোৱাৰোঁ এইটো বেলেগ কথা, কিন্তু মই বহুত বেছি ভাল পাওঁ। কিন্তু এই ৰাস্তাটো বহুত বেয়া হয়, সেইকাৰণে পৰা নাই।
অহো এইটোৱে আচল ভিউ পইণ্ট আমি আৰু ক'ত আছিল তেতিয়া ফাইনেলি আৰু এইটোৱে হৈছে মেইন ভিউ পইণ্টটো গোটেই গুৱাহাটীখন দেখা যায় কি ধুনীয়া লাগিছিলে কিন্তু বেছি সন্ধিয়া হোৱালৈকে থকা হয় ভাল লাগিলে হয় কিন্তু আমি ইমান টাইম নাথাকিলোঁ মানে ৰাস্তাটো বেয়া আৰু তাতে জেগাখিনি ইমান এটা ঠিক নালাগিল সেইকাৰণে গুচি আহিলোঁ আৰু গৈছোঁ যেতিয়া ফটোটো উঠিমেই আৰু এয়া হৈছে আমাৰ ফটো আৰু এয়াই আছিলে আজি ভিডিঅ'টো মই গ'লোঁ যেতিয়া আপোনালোককো দেখুৱালোঁ ব্লগটোৰ জৰিয়তে আপোনালোকে কেনে পালে মোক জনাব যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আকৌ এটা নতুন ব্লগত আপোনালোক সকলোকে লগ পাম তেতিয়ালৈকে বাই বাই